সো গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। আছোঁ বৰ্তমান ঘৰতে আৰু ওলাইছোঁ আপোনাৰ কি বুলি কয় আপোনাৰ গোলাঘাট সৰু পথাৰলৈ। আমি এখন আৰ্টিকাখন ডেলিভাৰী কৰিবলৈ ওলাইছোঁ আৰু ডেলিভাৰী কৰিম। তাৰ আগতে মানে বহুতখিনি মানে আমাক সুধি আছিলে যে ষ্টক কি আছে, অকণমান ভিডিঅ' এটা বনাই দিলে বেছি ভাল পাওঁ। বৰ বেছি ষ্টক নাই আমাৰ, গাড়ী এইকেইদিন অনাও কম হৈছে, বিকাও কম হৈছে, তেনেকৈ দি আছোঁ আৰু তাতে আপোনাৰ কিন্তু প'ল' এখন যোৱাকালি আহিলে হা। প'ল'খনৰ কণ্ডিশ্যন ইমান ভাল নহয়, দামটো বহুত কম, অনলি 99ত দি আছোঁ, কিন্তু কি কণ্ডিশ্যন দেখুৱাই আছোঁ। তাৰ আগতে মানে বাকী কি ষ্টক আছে এইখিনি দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। যোৱাকালি আমাৰ ইয়াত বহুত ডাঙৰ বৰষুণ প্লাছ আপোনাৰ বতাহ ধুমুহা দিলে, বাঁহৰ পাত চাত পৰি দেখিছে নহয় গাড়ীবিলাক কেনেকুৱা হৈ আছে, গোটেই বাঁহৰ পাত পৰিলে লেতেৰা হ'ল। এইখিনি বাৰু এতিয়া সাৰিলে, কিন্তু পূৰা লেতেৰা হৈ আছে। বাকী ষ্টকনো কি আছে মই এইটোকে দেখুৱাবলৈ আপোনালোকক ট্ৰাই কৰিছোঁ। এখন হৈ গ'ল আপোনাৰ i20 2016 মডেল, কিন্তু এখনো মানে এখন বুক হৈ গ'ল। আমি এখন ষ্টৰিত লগাইছিলোঁ, ওচৰৰ দাদা এজন আহিলে চৰাইদেউ ডিষ্ট্ৰিক্টৰ, তেওঁ আহি কেনে মানে ফাইনেন্সে কৰিব, কিন্তু অকণমান টাইম লাগিব। যদি বাই চান্স কেঞ্চেল হয় মই আপোনালোকক আপডেট দিবলৈ ট্ৰাই কৰিম। এখনো বহুত বেছি দামত আমি ডিল কৰা নাই, মিলাই মিলি দি আছোঁ, আণ্ডাৰ 3 লাখছত দি আছোঁ, মানে 2016 মডেল হয়। বাকী এইখনো আপোনাৰ ডিজায়াৰখনটো গম পায়, এখন বহুত দিন হৈ গ'ল আমাৰ লগত, 3 মাহমান হৈ গ'ল মোটামুটি। এইখন আমি 430ত দি দিম, ইনক্লুড ট্ৰান্সফাৰ হয় দিয়ে, অট'মেটিক 2018 ফাৰ্ষ্ট অনাৰ হয়। বাকী আপোনাৰ ৱেগেনাৰখন দেখা পাইছে আপোনালোকে, তো ৱেগেনাৰখনো আমি 170 দি দিম, ইনক্লুড ট্ৰান্সফাৰ, 2011 লাষ্ট হয়। গাড়ীৰ কণ্ডিশ্যন ভাল আছে, টায়াৰ কণ্ডিশ্যনো ভাল। বাকী এইফালে আপোনাৰ ভাৰ্নাখন বুকিং হৈ আছে, এইখনো নিব ধেমাজি দাদা এজনে কেইদিনমান পিছতে। তাৰপিছত আপোনাৰ এইখন হৈ গ'ল আপোনাৰ হণ্ডা চিটি 2015 মডেল হয়, পেট্ৰল ভাৰ্জন। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে ইঞ্জিনৰ, কিন্তু বডিত সৰু সুৰা স্ক্ৰেচ আছে, দাগ আছে। এখন আমি লওঁ বুলি ক'লে 3,25,000 ইনক্লুড ট্ৰান্সফাৰ সৈতে দি দিম আপোনালোকক, যদি ল'ম বুলি ভাবে। তো এইখনো লওঁ বুলি ক'লে আপোনালোকে ল'ব পাৰিব। স্ক্ৰীণত লাইট হোৱা নাম্বাৰ ডাইৰেক্টলি কল কৰিলে হ'ল, আহিব, চব পচন্দ লাগিলে ডাইৰেক্টলি নিব। বাকী আপোনালোকৰ প'ল' এখন আমি আনিছোঁ, প'ল'খন 2011 মডেল হয়, অনলি 99,000ত দিম। দেখাই আছোঁ প'ল'খনৰ কণ্ডিশ্যন কি হৈ আছে। মানে চাওক, প'ল'খন মানে কি হয়, নিনিলেও আমি চলাম বুলি আনিছোঁ। মানে ইয়াৰ লগতো যদি আমি দেখি পাওঁ ৰাতিপুৱাই শুই উঠি ক'ৰবাত গ'লে ষ্টিৰিংডালো ধৰোঁ ন, গাত এটা বেলেগ এটা ফিল আহে। বেলেগ গাড়ী চলালে মানে কি হয়, বেলেগ গাড়ীও ভাল, বেয়া বুলি নকওঁ, কিন্তু ইয়াৰ খেলটো কি হয়, ইয়াৰ ষ্টিৰিংডাল ধৰাৰ লগে লগে ফিলটো অলপ বেলেগ আহে, আমেজটো অলপ বেলেগ আহে, ইয়াৰ মানে কনফিডেঞ্চটো অলপ বেলেগ আৰু দিয়ক। গাড়ীখন বেয়াই হওক লাগে, কিন্তু এইখনৰ কণ্ডিশ্যন কি হৈ আছে মই এইটো দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ। এইখন হৈ গ'ল 2011 মডেল হয়, ৰানিংটো দেখা পাইছে আপোনাৰ 81,758 বৰ্তমান সময়লৈ চলিছে। এইটো সৰু এটা মিউজিক চিষ্টেম লাগি আছে, কিন্তু কণ্ডিশ্যন ইমান বেছি ভাল নহয়, চাউণ্ড কিন্তু বহুত বঢ়িয়া। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো মোটামুটি ভাল আৰু চব, লাইটিং চাইটিং আছে আৰু মেট চেটবিলাক আছে এনেকৈ ধুনীয়াকৈ। 4টা পাৱাৰ উইণ্ডো আছে, ইয়াত 2টা আছে, বেক চাইডত 2টা আছে। আৰু এটা কথা কওঁ মই, তো মোটামুটি ভাল বুলি কেতিয়াবা যে কওঁ, বহুত মানুহে কয় মোটামুটিয়ে থাকে চব, তোমাৰ মানে নৰ্মেলি চলিব পৰা কণ্ডিশ্যন আৰু সেয়াই কণ্ডিশ্যন। একদম টিপটপ বুলি নকওঁ, টিপটপ বুলি ক'লে মিছা কোৱা হ'ব, কেলৈ আপোনালোকে আহিব চাব, আকৌ খেলি মেলি পালে মোকেই উল্টাই ক'ব ন। গাড়ীখন ভাল থাকিলেও মই মোটামুটি বুলিয়ে কওঁ, কিয়নো মোৰ হিচাপততো আমি বেপাৰী মানুহ, আমাৰ হিচাপত চব ভাল থাকে। তো আপোনালোকৰ হিচাপত অকণমান কিবা এটা খুঁত ওলালেওতো মোক উল্টাই ক'ব ন, বোলে এইটো আছিলে কিয় নকলা। তো এইটো কাৰণে কওঁ আমি মোটামুটি ভাল। গাড়ীখন ভালেই থাকে, কিন্তু মোটামুটি ভাল বুলি কওঁ আৰু মোটামুটি দিয়ক। বাকী বেক চাইডৰ প্ৰফাইলবিলাক চাওক, এইটো আপোনাৰ ছিটবিলাকো ঠিক আছে মোটামুটি, 2টা পাৱাৰ উইণ্ডো আছে, বোলে মেট চেট পৰা আছে খুব ধুনীয়াকৈ। ইণ্টেৰিয়ৰ কণ্ডিশ্যন ভাল আৰু মোটামুটি চলিব আৰু প'ল' নামত প'ল' গাড়ী এখন চলাই থ'ম বুলি যদি পাৰে চলাব পাৰিব। যোৱাকালি মই এইটো হুইল কেপটো লগাই দিছোঁ, বেলেগ এটা আছিল, এইটো বৰ ভাল নালাগিল, এইটো মই বেলেগকৈ লগাইছোঁ। টায়াৰ কণ্ডিশ্যনটো ভাল, টায়াৰ আপোনাৰ 70%, 80% আছে আৰু টায়াৰ মোটামুটি ভাল। কিন্তু ইয়াতে ইছ্যু কি আছে মই দেখাই আছোঁ চাওক। ইয়াত আপোনাৰ এইখিনি অকণমান ডেণ্ট আছে, দেখা পাইছে নহয়, ইয়াতো অলপ ডেণ্ট আছে, এইখিনি অকণমান লাগিছিল চাগে ক'ৰবাত গাড়ীত। বাকী আপোনাৰ বেক চাইডৰ প্ৰফাইলটো চাওক, ধুনীয়া, ঠিকে আছে মোটামুটি। ওপৰৰ ৰূপটো ব্লেক কৰা আছে। এইফালৰ প্ৰফাইলটো চাওক, এইফালেও আপোনাৰ অকণমান স্ক্ৰেচ আছে, এইখিনিত আছে চাওক, দাগি দেখা পাইছে নহয়। মই কৈছোঁ 1 লাখ টকাত বহুত বেছি ভাল গাড়ী এখন নাপাব। মোটামুটি প'ল' নামত প'ল' চলাওঁ বুলি যদি কোনোবাই ফিল লওঁ বুলি ভাবে, তেতিয়াহে ল'ব পাৰিব। নিনিলেতো আমিয়ে চলাম বুলি আনিছোঁ দিয়ক, কিন্তু লগতো থাকিলে ভাল লাগে, দেখিলেও ভাল লাগে, সেই কনফিডেঞ্চটো বেলেগ আৰু দিয়ক, অডি লেভেলৰ হয় গাড়ী, বাকী গাড়ীতকৈ মানে বেলেগ আৰু ডিফাৰেণ্ট হয়। বাকী এইটো চাইডৰ পৰা এনেকুৱা ধৰণৰ, আৰু ফ্ৰণ্ট চাইডৰ পৰা লুকছটো মই দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা হৈ আছে চাওক। এইফালৰ পৰা এনেকুৱা মোটামুটি চলাই থাকিব পাৰিব, লাখ টকাত বহুত টিপটপ গাড়ী নাপাব, সেই দাম চাই কাম আৰু। ফ্ৰণ্ট চাইডৰ পৰা লুকছটো চাওক এনেকুৱা ধৰণৰ, প্ৰফাইলটো ঠিকে আছে ফ্ৰণ্টৰ পৰা, এনেকুৱা ধৰণে দেখা হ'ব। বাকী এখন দামটো আমি ক'লোৱে আপোনালোকক, অনলি 99,000ত পাব, ইনক্লুড ট্ৰান্সফাৰ সৈতে যদি লাগে।
আৰু উইদাউট ট্ৰান্সফাৰত নিওঁ বুলি ক'লেও পাৰিব, তেতিয়া আমি 90,000ত আপোনালোকক দি দিম। উইদাউট ট্ৰান্সফাৰত যদি আপোনালোকে ট্ৰান্সফাৰ কৰি মেলি নিয়ে 90,000ত দিম। যদি ল'ম বুলি ভাবে স্ক্ৰীনৰ লাইটৰ নাম্বাৰত ডাইৰেক্টলি যোগাযোগ কৰক, আহক চাওক, নিব পাৰে। মই ক'লোৱে গাড়ীখন বহুত ভাল বুলি নকওঁ, টিপ টপ কণ্ডিশ্যন বুলি নকওঁ, নৰ্মেলি প'ল' নামত প'ল'খন চলাই থাকিব পাৰিব আৰু তেনেকুৱা এখন গাড়ী লাখ টকাত আপুনি পাব। যদি ল'ম বুলি ভাবিছে স্ক্ৰীনৰ লাইটৰ নাম্বাৰত ডাইৰেক্টলি যোগাযোগ কৰক, আহক চাওক, নিয়ক। বাকী কি কৰিম, বাকী সৰু পথাৰ ভিডিঅ'টো দিম আপোনালোকক। এইখন আজি ডেলিভাৰী কৰিবলৈ যাম গোলাঘাট সৰু পথাৰ, সেইখনৰ ভিডিঅ'টো অকণমান আপলোড কৰিবলৈ ট্ৰাই কৰিম। আজি এইটো ভিডিঅ' ইমান কণতে এণ্ডিং কৰি দিছোঁ। যদি ল'ম বুলি ভাবিছে স্ক্ৰীনৰ লাইটৰ নাম্বাৰত ডাইৰেক্টলি যোগাযোগ কৰক, আহক চাওক, নিব পাৰিব গাড়ীখন। আৰু এই ভিডিঅ'টো ইমান দেৰি সময়লৈ চোৱা নাই, বহুত বেছি ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ। বাই বাই, চি ইউ, লাভ ইউ, বাই বাই গাইজ।